Hello guys, মই অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো। পুৰা অলপ ডাউৰ কৰিছে কি হ'ল আমাৰ মানে কুলিক হেনো অলপ পুনিৰ উঠাই দিও না এই মেটকা আমাৰ ফালে মেটেকা বুলি কয়। আপোনালোকৰ ফালে কি কয় এইটো কমেন্ট কৰি জনাবচোন। মানে খালত বহুত আছে আমাৰ পুখুৰীত। মানে আমাৰ এইজনী কুলি বহুত খাই ভাল পায় এতিয়া আৰু এজন কুলিৰ বায়েকজনী তাক মানে অলপ উঠাই দিও আৰু ইহঁতৰ দুইজনক। আমাৰ পুখুৰীত বহুত আছে ইয়া কি ধুনীয়া চাবা। অলপ গৰমত ঠাণ্ডা পৰে বোলে ইয়া খালি কোৱা কি ধুনীয়া নাজাৰা নাচাকে। ৱাও মেটেকা আমাৰ ফালে মেটেকা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেন্ট কৰি জনাবচোন গাইছ। ইয়া ইমান ধুনীয়া সুন্দৰকৈ হৈছে। ইয়াৰ বেছি থাকিলে মানে পুখুৰীত মাছবিলাকো উশাহ নাপাই কিনে মৰি যায়। সেইকাৰণে মানে অলপ উঠাই দি আছো আৰু ন। মানে গাহৰিবিলাকো বহুত খাই ভাল পায়। ইয়া হেনো খালি বোলে গাহৰি পেটবিলাক মানে ঠাণ্ডা পৰে আৰু ন। ঘুৰুম ঘাম কৰিছে দেখোন। বৰষুণ আহিব নেকি কুলি আৰু আমাৰ বেছি দিন নাই আৰু মা হ'ব আৰু ন কুলি। আৰু এইফালে আমাৰ কুলিৰ বায়েকজনীও মা হ'ব আৰু বেছি দিন নাই। কোৱা কুলিক মেটকা উঠাই দিয়াৰ লগে লগে মানে অলপমান খেতি কৰা আছে তাকে অলপ চাব আহিছো। মানে ৰ'দত দি আছে ন খেতিখিনি মোৰ কেনে হৈছে আহকচোন গাইছ চাওক খেতিখিনি মোৰ কেনে হৈছে। ব'লা আমাৰ ইয়াৰ খেতি চাব যাই আছো। পুৰা ৰ'দৰ আজি গৰমটো বেছিকৈ মাৰিছে। মানে গাইছ খেতিটো হ'ল মানে অলপ চালা অলপ লগোৱা হৈছে আৰু না আপোনালোকে চাব পাৰিব। ইয়াতে মানে জলকীয়া লগোৱা হৈছে আৰু না। মানে আধা অলপ নিক হৈছে এইখিনি অলপমান বাকিছে। মানে অলপ এইবিলাক বেমাৰে ধৰিছে মানে অলপমান কিবা পাতটো মুজৰা পৰা কম হৈ গৈছে। তো মানে 1 বিঘামান কৰিছোঁ আৰু না জলকীয়া খেতি এইফালে। মানে ইয়াৰ অলপমান নিকাৱা হৈ গৈছে। অলপ গুৰি গছৰ গুৰিত মানে অলপকৈ গোবৰ সাৰ দিছোঁ। এইকেইডাল মানে অলপ ভালে হৈছে আৰু না। এইকেইটা মানে অলপ বাকী আছে আৰু নিকাবা। গৰম বেছি গাইছ। এয়া চাব পাৰে এইকেইটা পুৰা নিকাৱা হৈ গৈছে। এইপিনে ভিন্দি কেইটামান আৰু এতিয়া দিয়া হৈছে হালধি আৰু আদা। এইফালে আকৌ এয়া ভিন্দি দিছোঁ। এয়া হৈছে আৰু কেইদিনমান পিছত ফল ধৰিব। এয়া ফুল ফুলি আছে। তাৰপিছত ইপিনে দিয়া হৈছে মানে লেচেৰা তিয়হ জিকা দিয়া হৈছে আৰু ন। চাকৰি বাকৰিটো নাই গাছ কি কৰিম আৰু খেতি কৰি খাব লাগিব আৰু। এয়া চোৱা ফল ধৰিব হৈছে আৰু ন। এক বিঘামান কৰিছোঁ আৰু খেতি বেছি কৰা নাই।